হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা উঠি আহিছোঁ। এতিয়া দোকানটো খুলিম এতিয়া গৈ তাকে এতিয়া দোকানটো খুলি লওঁ আকৌ। দোকানটো খুলি দিছোঁ। দোকান খুলি ফাৰ্ষ্ট কাষ্টমাৰ 20 টকা এতিয়া বিক্ৰী কৰিছে। তাকে ব্ৰেড আৰু বন ল'লে। তাকে এতিয়া ফাৰ্ষ্ট যাত্ৰা এতিয়া 20 টকা হৈছে। থৈ দিছোঁ। পানী আহিছে নিচিনা পানী আহিলে পাব mana nanti nanti kali kok. Halo, kamu nih. Udah.
এতিয়া বৰ্তমান দোকানটো খুলি হ'ল তাকে এতিয়া আপোনালোকক দোকানটো খুলি হ'ল মোৰ তাকে আপোনালোকে চাব এতিয়া মানে কি হয় ৰাতিপুৱা মানে দোকানত কেনেকুৱা কাষ্টমাৰ আহে তাকে মই আপোনালোকক দেখাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব বুলি আশা থাকিল ইহান জান bisa pasang ini satu kayak itu mana paling kan খুলি দিলে হাতটো উল্টা পিন্ধিছে এনেকৈ ওলমি পিন্ধি দে itu instan kopi পকেট বনাই দিলে iman bisa sih iman বেছি হৈ যাব iman deh kan mau pakai sidap nomor ভালকৈ কৰ এতিয়া গম পাব iman tuh coba deh iman tuh বেছি ছুটি হৈ যাব কিন্তু পেনটো কুচাব ন পকালটো ইয়াতে ইমানটো ল'লে kok pindah pen tuh ya nah ya pindah iman dia iman tuh semua desainer semua tuh iman এইটো কাটা খাব itu teman এইটো অলপ কাটা খাব নহ'লে নিমিলিব ইমান কাটা খাব ডাঙৰ ডাঙৰ চুলা আনিছে dia nilai santai mas kok kok আমাৰ কিটালে জোখত পালে ন ডাঙৰে অলপমান অলপ হৈছে হৈছে আৰু এইটো বেছি বনোৱা কাম পাই এটা ককাইটো নিচিনা ডাঙৰ ন মানে এইটো কি কয় ক্লাছ 10ৰ ক্লাছ 10 9 8 এইটা itu Wednesday Thursday Friday nama lo bayi Friday nama lo bayi kita bisa kata deh ini no Friday kita lo bayi ini kayak ya Happy birthday Friday কিমান Happy birthday kalau selesai Happy birthday tak Diku jaket karena pas itu berapa kali ya no tuh masa pabi ada saya kan oh itu ya 3 toka tuh saya itu kan di bos le oh itu kan dulu kan apa oh tu kene क्या लेगा halo क्या लेगा halo हेलो oh কিমান 20 toka 20 টকা 1 কেজি লৰা 25 টকা হে কেজি আৰু 5 টকা হে লাগে 1 কেজি লবি দে বাছি ল আজি স্কুল বন্ধ তো আজি খোলা আছে পালি বনাছিলে খোলা হ'ব ন আজি দিলাজন লৈ যাব বুলি 12টা মানে কেলে মাজনে কিবা পৰীক্ষাৰ বোলে ৰুম দিব হা পৰীক্ষাৰ কাৰণে বোলে পৰীক্ষাৰ কাৰণে কিবা আছে তাত কিবা আছে তাত পৰীক্ষাৰ কিবা আছে জান্নাত কৰিব এ দিলা জানো ন ডাঙৰ প্ৰগ্ৰাম নেকি নাজানো ডাঙৰ হ'ব নেকি দেই তুই দি আৰু দে দিছানে 1000 হ'ব লাগে আৰু দে মানে 1000 হ'ব লাগে তেতিয়া 1 কেজি হ'ব হৈ গ'ল বেছি কমাই দিবি উপায় নাই এটা মিলাব নোৱাৰে অলপ বেছি হৈ গ'ল আৰু বেছি হ'লে উপায় নাই কমাব নোৱাৰে আৰু এইটো মানে একটা কম দি দে কেক এক পেকেট কেক মানে কেক কেক মানে ক্ৰীম থকা লাগে না সেইটো কিবা লাগে সেইটো চিজ কেক ন এতিয়া কিবা হ'ল 25 তাৰপাছত 25 হ'লে নহয় আকৌ মই পাম না 35 হৈছে 5 টকা মই পাম এই 5 টকা কেক ল এই মানে এইটো 25 টকাটো এটা 25 30 টকা দিছ এটা 30 টকা দিছা 1 2 3 30 দিছে 30 টকা হ'লে মানে সেইটো আলুটো 25 টকা ইয়াত মানে 5 টকা বাচিব 5 টকাটো কেক দি দিম হ'ব 5 টকাটো এইটো কেকটো না এইটো দিম কোন এইটো ন
এতিয়া হৈ গ'ল আলু 1 কেজি দিছোঁ দেই গাইজ আজিৰ ৰেকৰ্ডিংটো মই ইমানতে সামৰি মাৰিম বুলি ভাবিছোঁ তাকে কি হয় এতিয়া মোৰ স্কুল যাবলৈ টাইম হৈছে পোৱালিটো থ'ব যাবলৈ তাকে ইমানতে মোৰ এই ৰেকৰ্ডিং ভিডিঅ'টো সামৰি মাৰিম তাকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কোনোবা যদি নতুনকৈ মোৰ এই ব্লগ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰি দিব তাকে সেইটোলৈ আশা থাকিল এতিয়া মই সামৰি মাৰিছোঁ নমস্কাৰ বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ বাই